গাইজ গুড মৰ্ণিং দুটামান কথা ক'বৰ কাৰণে মই ভিডিঅ'টো কৰিলোঁ বৃদ্ধাশ্ৰম আচলতেনো কি বৃদ্ধাশ্ৰমৰ প্ৰয়োজনীয়তা কি আচলতে বৃদ্ধাশ্ৰমৰ সৃষ্টি কেনেকৈ হ'ল বৃদ্ধাশ্ৰমৰ সৃষ্টি মূল কাৰণ আমি নহয় জানো আমি সৃষ্টি কৰা নাই জানো বৃদ্ধাশ্ৰম যি বৃদ্ধাশ্ৰমত কাক থোৱা হয় একোখন সমাজ গঢ়িবলৈ বৃদ্ধাশ্ৰমৰ প্ৰয়োজন নেকি এখন সুস্থ সমাজত বৃদ্ধাশ্ৰমৰ প্ৰয়োজনীয়তা আছে নেকি মই নাভাবোঁ কাৰণ সেইবাবে কৈছোঁ বৃদ্ধাশ্ৰম থাকিলে এখন সমাজ উন্নতিও হ'ব নোৱাৰে কিয়নো কৈছোঁ যি ব্যক্তিয়ে বৃদ্ধাশ্ৰমত কাক থ'ব যায় পিতৃ মাতৃক যি ব্যক্তিয়ে বৃদ্ধাশ্ৰমত থ'ব যায় সেই ব্যক্তিজন সমাজৰ উন্নতি চাবিকাঠি বুলি তুমি ক'ব বিচৰানে মই নিবিচাৰোঁ যিজন ব্যক্তিৰ কথা মই ক'ব বিচাৰিছোঁ যিজন ব্যক্তিয়ে নিজৰ পিতৃ মাতৃক বৃদ্ধাশ্ৰমৰ আলহী কৰিব যায় সেইজন ব্যক্তিয়ে যেতিয়া পিতৃ মাতৃ হাৰা এজন ব্যক্তিক সুধিব কৈছোঁ যাৰ মাক নাই যাৰ দেউতাক নাই তেওঁ সোধা তেওঁ পিতৃ মাতৃৰ মূল্য কিমান তেওঁ ক'ব জানিব তেওঁ বুজাব জানিব যে পিতৃ মাতৃ কিমান তেওঁৰ বাবে আপোন আছিল তেওঁ সোধা পিতৃ মাতৃৰ মূল্য আজি সমাজে পিতৃ মাতৃৰ মূল্য 0 কৰি দিছে অৰ্থাৎ শূন্য কৰি দিছে ধূলিৰ লগত মিলিত কৰিছে ইয়াৰ মূল কাৰণ কি আমি নহয় জানো আজি বৃদ্ধাশ্ৰমৰ প্ৰয়োজনীয়তাটো কিয় উপলব্ধি হ'ল তোমাক মা দেউতাই সৰুৰ পৰা ডাঙৰ দীঘল কৰিলে তুলি তালি ডাঙৰ দীঘল কৰিলে এজন ভাল মানুহ কৰিলে তুমি নিজে খাব পৰা কৰিলে তাৰ পাছত তুমি কিয় মা দেউতাক বৃদ্ধাশ্ৰমৰ আলহী কৰিলা এমুঠি অন্ন নেখায় তোমাক খোৱালে 9 মাহ 9 দিন গৰ্ভ ধাৰণ কৰি তোমাক জন্ম দিলে সেইগৰাকী মাতৃ যি পিতৃয়ে লোকৰ ঘৰত দিন হাজিৰা কৰি তোমাক খোৱালে তাৰ পাছত তুমি কিয় মা দেউতাক বৃদ্ধাশ্ৰমৰ আলহী কৰিলা তুমিওতো এদিন পিতৃ হ'বা তেতিয়া তুমি বৃদ্ধাশ্ৰমৰ আলহী তুমিও হ'বা জানো তুমি তেতিয়া উপলব্ধিটো কেনেকুৱা কৰিবা তোমাৰোতো এদিন এটা সন্তান হ'ব তেতিয়া তুমি কি কৰিবা তুমি নৱপ্ৰজন্মক কি শিকাবা তেতিয়া তুমি কি উপলব্ধি কৰিবা তুমি ইনকম কৰিছা তুমি ভাল মানুহ হ'লা তুমি ভাল মানুহ ইনকম কৰিলে তুমি ভাল মানুহ নোহোৱা তুমি যদি মাতৃ পিতৃ যদি তুমি বৃদ্ধাশ্ৰমৰ আলহী কৰি ৰাখা তুমি মাহে কমত কিবা এটা দিছা তেতিয়াই তোমাৰ সকলো সিদ্ধি নহয় তুমি মা দেউতাক তুমি যদি নিজৰ ঘৰত ৰাখি তুমি যদি মা দেউতাৰ যদি চোৱা চিতা কৰা তুমি তেতিয়াহে তোমাৰ পুণ্য হ'ব তোমাৰ এইবিলাক পাপ লাগিব তুমি মাক দেউতাক তুমি যদি বৃদ্ধাশ্ৰমৰ আলহী কৰি ৰাখিছা মই এষাৰে আহ্বান কৰিম নৱপ্ৰজন্মক তোমালোকে বৃদ্ধাশ্ৰমৰ আলহী মা দেউতাক নকৰিবা তোমালোকে এজন ভাল মানুহ হ'লা ভাল কিবা এটা ইনকম কৰিব পাৰিছা কাৰ বাবে কৰিছা মা দেউতাৰ বাবে তোমালোকে কৰিব পাৰিছা এই সংসাৰখন তুমি কাৰ বাবে দেখিলা মা দেউতাৰ বাবে দেখিলা আৰু এই মা দেউতাক তুমি কিয় এটা সময়ত বৃদ্ধাশ্ৰমৰ আলহী কৰিলা যি বুঢ়া বুঢ়ী বয়সত তোমাৰ মা দেউতাক তুমি হাতেৰে খুৱাব লাগে তোমাকতো অকণমানিৰ পৰা ডাঙৰ দীঘল কৰিলে ইমান তাৰপাছতো তুমি সেই মূল্যকণ কিয় তুমি বুজি নাপালা মোৰ এটা আহ্বান সকলোকে তোমালোকে বৃদ্ধাশ্ৰম যাতে আমাৰ সমাজৰ পৰা দূৰ হয় তাৰ বাবে আমি সদায় প্ৰচেষ্টা ৰাখিব লাগে আৰু মোৰ আহ্বান আমি যদি সকলো যদি ভাল হওঁ তেতিয়া কি হ'ব বৃদ্ধাশ্ৰম আমাৰ মাজৰ পৰা নাইকিয়া হ'ব মোৰ দুখ লাগে যেতিয়া ৰাস্তা ৰাতিয়ে যদি দেখা পাওঁ বৃদ্ধাশ্ৰম মনটো খুন্দা মাৰি ধৰে আচলতে বৃদ্ধাশ্ৰমৰ প্ৰয়োজনটো আমাৰ কিয় যেতিয়া এটা সন্তান থাকে বৃদ্ধাশ্ৰমৰ প্ৰয়োজন থাকিব লাগে বুলি মই নাভাবোঁ আৰু এয়া তোমালোকো ভাবা যে মা দেউতাই তোমালোকৰ বাবে ইমান কষ্ট কৰি ইমান ডাঙৰ দীঘল কৰিলে তুমি মা দেউতাৰ কথা এবাৰ ভাবা যে মা দেউতাই নেখাই নবৈ তোমাক এটা ভাল মানুহ কৰালে সেই মা দেউতাৰ কথা তুমি ভাবা তুমি মা দেউতাক এই দুখখন যেতিয়া দুখৰ সময়খনত যে সুখী কৰি ৰাখিছিলে সেই সুখখন তুমি ভাবা
এয়াই মোৰ তোমালোকৰ প্ৰতি বিশেষ আহ্বান।